বনাবৰ কাৰণে এয়া আমুল তাজা গাখীৰৰ পেকেট এটা লৈছোঁ। গোটেই পেকেটটো নালাগে, ইয়াৰে আধা মানকে বনাম, দেখুৱাম বাৰু কিমানকে বনাম। এভৰিডে পেকেট গাখীৰো দিব পাৰে, দিলে অকণমান টেষ্টি বেছি হয়। আৰু ইলাইচি দিব, ইলাইচিৰ মানে অকণমান পিচি পেলাই ইলাইচিটো দিব, তেতিয়া চেণ্টটো খুব ধুনীয়া আহে। ইয়াতে মানে অতি কম বস্তুতে মই মানে আইচক্ৰীম প্ৰস্তুত কৰি উলিয়াব বিচাৰিছোঁ, কাৰণ বহুতে আম দিয়ে বা কুলফি বনায়। মই অকল গাখীৰেৰে বনাম, কিন্তু খাই টেষ্টি লাগে। গৰম দিনত যিকোনো আইচক্ৰীমে খাবলৈ সোৱাদ লাগে বা ভাল লাগে। এই গাখীৰ উতলাব দিছোঁ। গাখীৰটো আপোনালোকে নিজৰ জোখমতে দিব। যদি বেছিকৈ বনাব বিচাৰে অকণমান বেছি গাখীৰ দিব। মই অকণমান কমাই দিছোঁ, বেছিকৈ দিয়া নাই। ইয়াতে যিটো আমুল এইটো অকণমান ইয়াতে মিক্স কৰি দিম। আপোনালোকে নিজৰ জোখমতে দিব, নিজৰ পচন্দ অনুযায়ী দিব। চেনিটো এতিয়া নিদিওঁ, চেনিটো একেবাৰে পিছত দিম। ইলাইচিৰ গুড়িখিনি পিচি পেলাই ইয়াতে একেবাৰে মিক্স কৰি দিব। মিক্স কৰি অকণমান সময় উতলিব দিব। বেছি উতলিব নিদিলেও হ'ব, কম সময় উতলিলেও চলি যায়, ইমান ঘন নহ'লেও হ'ব। এই গাখীৰখিনি উতলোৱা হৈ গ'ল। এতিয়া ইয়াক ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম অলপ টাইম। এই উতলোৱা গাখীৰখিনি ঠাণ্ডা হ'ল। এতিয়া এটা কথা, গাখীৰখিনি অকণমান বেছিকৈ উতলিব দিলে বেছি ভাল। যদি উতলিব দি গাখীৰখিনি অকণমান ঘন হয়, তেতিয়া আইচক্ৰীমটো খাবলৈ বেছি সোৱাদ লাগে আৰু মানে অকণমান ডাঠ হয়, ঘন হয়। সেইটো কাৰণে গাখীৰটো যিমান থাকে তাৰ অকণমান যাতে কমি আহে, ঘন হয়, তেনেকৈ গাখীৰটো উতলোৱাৰ পিছত নমাই থ'ব। এতিয়া মোৰ গাখীৰটো ঠাণ্ডা হৈছে, ইয়াত মই চেনি মিক্স কৰিম। চেনিখিনি আপোনালোকে গাখীৰটো উতলি থাকোঁতেও দিব পাৰে, তেতিয়াও দিয়ে বহুতে, কিন্তু মই এতিয়া গাখীৰটো উতলোৱাৰ পিছত, ঠাণ্ডা হোৱাৰ পিছত চেনিখিনি দিম। কিন্তু চেনিখিনি দিলে চেনিখিনি ভালকৈ গুলিব লাগিব, নহ'লে ভাল নহ'ব। চেনি দিম, চেনিটো জোখ অনুযায়ী দিব, কিন্তু চেনিখিনি দিয়াৰ পিছত ভালকৈ গুলিব লাগিব। উতলি থাকোঁতেও দিব পাৰি, উতলি থাকোঁতে দিলে বেছি ভাল। এতিয়া অকণমান গুলিব লাগিব, টাইম লাগিব এতিয়া গুলোতে, কাৰণ চেনিখিনি নুগুলিলে মানে আপোনাৰ বস্তুখিনি ওপৰতে থাকি যাব না, মিঠাটো নহ'ব। এই আইচক্ৰীমৰ ছেট এনেকুৱা মোৰ 2-3টামান আছিলে, কিন্তু এতিয়া বাকীকেইটা ভাঙিছে নে হেৰাইছে মই নাজানো। নাই, এইটো আছে কাৰণে বৰ্তমান মই ইয়াতে বনাম। বাকী যিখিনি ৰখি যায় সেইখিনি মই এটা বাউল বা সৰু কিবা এটা বাতিত থ'ম। তাৰ কাৰণে এনেকৈ ষ্টিক কিছুমান আছে। এইটো ষ্টিক মানে চুটি, এই সৰু হয়, সেইকাৰণে মই দিব বিচৰা নাই। এডাল পাইছোঁ মই ঘৰতে থকা এডাল, আপোনালোকে যিকোনো বাঁহৰ বা চামুচ দিব পাৰে। এইটো বাঁহৰ হয়, এইটো মই এনেকৈ দিম। এতিয়া গাখীৰখিনি গুলি লোৱাৰ পিছত আৰু এখন এনেকুৱা পলিথিন এখন লাগিব, কাৰণ ওপৰত এইটো ঢাকি দিব লাগিব, নহ'লে আপোনাৰ আইচবিলাক ওপৰত লাগি যাব। গাখীৰখিনি গুলা হৈ গ'ল। এতিয়া ইয়াতে বাচনটোত ঢালি দি, এইখিনি হৈছে আৰু অকণমান আছে, এইখিনি মই বেলেগ এটা বাচনত দিম। ইয়াতে এইডাল ষ্টিকডাল এনেকৈ নহয়, এনেকৈ নহয়, কাটি দিম। এতিয়া এইখন এখন পলিথিন মই কাটি লৈছোঁ। ইয়াতে এনেকৈ দি এটা গাৰ্ডাৰ এটা এনেকৈ বান্ধি দিব। ইয়াতে অকণমান এতিয়া লাঠিডাল সোমাবৰ কাৰণে ফুটা এটা কৰি দিব, এনেকৈ কাটি। এতিয়া এইটো ডিপ ফ্ৰিজত এতিয়া থৈ দিম। এইটো গোটেই ৰাতি থৈ দিম। থৈ দিয়াৰ পিছত ৰাতিপুৱা চাম কেনেকুৱা হয়।
বাকীখিনি যিখিনি আছে ৱেইটত বাকী ৰৈ যোৱা গাখীৰখিনি মই এনেই এটা বাউলত এনেকৈ চিম্পুল হিচাপে থৈ দিম চামুচেৰে খোৱা কৰি ইয়াৰ ওপৰতো এখন পলিথিন মানে প্লাষ্টিক এখন দি দিম যাতে আইচবোৰ লাগি নধৰে ইয়াতে এখন পলিথিন এতিয়া এনেকৈ দি ল'ব গাৰ্ডাৰ দি এনেকৈ মাৰি দিম যাতে আছে ইয়াতে আইচবোৰ ধৰি নাথৈ ডিপ ফ্ৰিজত থৈ গোটেই ৰাতি থৈ দিম ডিপ ফ্ৰিজত মোৰ বস্তু একেবাৰে ভৰ্তি হৈ আছে ইয়াতে থ'বলৈ মানে জেগা নাই এইটো এনেকৈ থ'লোঁ এতিয়া লাঠিডাল লাগি যাব এনেকৈ দিয়া নহয় তুমি বন্ধ কৰ অলপ কাটি দিম এইটো ইয়াতে থাকক কাৰণ লাঠিডাল অকণমান দীঘল হোৱাৰ কাৰণে ইয়াতে নোসোমাই এটা ইয়াতে ৰাখিছোঁ এটা ইয়াতে ৰাখিছোঁ এতিয়া থৈ দিছোঁ ৰাতিপুৱালৈকে থাকক এয়া কুলফি আইচক্ৰীম মই এটা বনাইছিলোঁ সেইটো কাৰণে এটাই ওলাইছে কি ধুনীয়াকৈ ওলাইছে দেখিছে পিছত খাম বাৰু এতিয়া থৈ দিছোঁ মোৰ ল'ৰাই খাব আৰু এটা বাতিত আছে সেইটো বাৰু চাওঁ এতিয়া কেনেকুৱা হৈছে উলিয়াই পেলাই এয়া মোৰ কুলফি আইচক্ৰীম হৈ গ'ল চাব এতিয়া মই উলিয়াই দিছোঁ এয়া এইটো বাৰু মোৰ ল'ৰাই খাব এইটো বাতিত মই এনেই ৰাখিছোঁ এইটো এনেই খোৱা কৰি টান হৈ আছে অলপমান পিছত গলিলে খাব ভাল হ'ব